সাজপানী এয়া সাজপানী যতৰণ কৰিছে আৰু আপোনালোকক প্ৰথমে দেখাবলৈ লৈছোঁ আমাৰ ধুনুৰ কাষত থিয় থকা লোকসকলক আৰু এয়া মম জ্বলাই দিলে ধুনুৰ ককায়েকে ডাঙৰ ককায়েকে আৰু মানে তেওঁলোকৰ কথা ক'বই লাগিব কাৰণ তেওঁলোকৰ মৰম আন্তৰিকতা আৰু সহযোগিতাৰ বলতহে মই আজি ধুনুৰ জন্মদিনটো সুন্দৰভাৱে উদযাপন কৰিবলৈ সমৰ্থ হৈছোঁ মই এনেকুৱা এখন সমাজত আছোঁ যিখন সমাজে মোক ঘৰৰ পৰা আঁতৰত থকা বা ঘৰৰ মানুহৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই ধুনু এতিয়া ৰৈ আছে বৰমাকলৈ বৰমাক আহিলেহে কেক কাটিব এয়া বৰমা আহি ওলাইছেহি এতিয়া কেক কাটিব আৰু দেই এয়া আমাৰ বাইদেৱে ধুনুক কেক কাটি ধুনীয়াকৈ খুৱাই দিছে এতিয়া ধুনুৰ ককায়েকে খুৱাই দিছে তাৰ মাজতে ধুনুৱে মোক বিচাৰি ফুৰিছে দেই এয়া ককায়েকৰ ভায়েকলৈ মৰম খুৱাই দিছে আৰু লগতে পইচাও গুজি দিছে পকেটত ধুনুক কি ফূৰ্তি এয়া ময়ো আহিলোঁ মই এতিয়া ধুনুক খুৱাই দিলোঁ এতিয়া মোৰ ইয়াত কাম নাই আৰু যিবিলাক কাম আছে এতিয়া বৰমাকে আৰু ওচৰ চুবুৰীয়াই কৰিব এয়া বৰ্তাক দি ধুনীয়াকৈ পঢ়ি আছোঁ চব এতিয়া মই যাওঁ বাহিৰলৈ বাহিৰত এতিয়া আলাপ আলোচনা কৰোঁগৈ আৰু দেখুৱাই দিছোঁ আপোনালোককে বাহিৰত কি কি হৈ আছে খানা আয়োজন কৰিছে নি বাৰ্থডে জন্মদিন ন ছোৱালী কাটিছা বোৱাৰী কাটিছা বিলাহী কাটিছা ল'ৰা বাৰ্থডে আজি খানা আয়োজন এইকেইটা আমাৰ ল'ৰা ভিডিঅ'ত উঠিবলৈ বেয়া পায় মোক খং কৰিছে এইফালে ধুনীয়াকৈ এতিয়া ভাত বনোৱা হৈছে আৰু ভাত বনাইছে আমাৰ বোৱাৰীজনীয়ে এফালে চবেই কামত ব্যস্ত আমাৰ বৰ্তাই পুৰা পচলা কাটি আছে বৰ্তা পচলা ভাজি বনাব নেকি লগত কি দিব বুট আৰু মাংস আৰু জ্বলা দিব অকণমান জ্বলা ক'ত আছে জ্বলা ভাজি এয়া বিলাহী এয়া ইমানখিনি জলকীয়া জ্বলা ভাজি হ'ব এয়া বিলাহী মাছৰ মাথা দিব এফালে চিকেনৰ লগত ৰঙালাও এয়া মাছ লগত বিলাহী হ'ব ন আৰু এফালে এটা জলকীয়া ভাজিৰ লগত এয়া আলু চালু কাটিছে আৰু চবে ভাতখিনি অলৰেডি ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া খৰাহী এখনত কাঢ়ি লৈছে এয়া সকলোৱে ইমান কষ্ট কৰি দিছে গৰমত মুঠতে ধুনীয়াকৈ হ'ব লাগে আৰু খানা এতিয়া ভাতখিনি কাঢ়ি থ'লে এতিয়া মাৰখিনি উলিয়াই দিছে আৰু ন মাতি দিয়ক এতিয়া ভাতখিনি এনেকৈ থৈ দিব ন ওপৰত কিবা ঢাকনি চাকনি দিব দিব লাগিব ন ভিতৰলৈ লৈ যাব বঢ়িয়া ফৰফৰীয়া হৈছে আকৌ ন একদম ধুনীয়াকৈ বক বককৈ উতলিছে আৰু ন বোৱাৰী ধুনীয়াকৈ উতলিছে আৰু জলকীয়া চপাৰ দি গুড়ি কৰি লৈছে যিহেতু জলকীয়া ভাজি বুলি ক'লে অলপ জ্বলা হ'লে বেছি ভাল লাগে সেইবাবে ভাত মাছ মাংস অলৰেডি ৰেডি হ'ল আৰু এতিয়া খাবলৈ সকলোৱে বহি লৈছে আৰু সকলোৱে খায়ো লৈছে আজি ব্লগটো ইমানেই আছিলে সকলোৱে আশীৰ্বাদ কৰিব বাই বাই